ব্ৰেকিং নিউজ অসমত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মৰিগাঁও জিলাৰ দুজনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু মৰিগাঁও দুজনৰ দেহত যেটো ইতিমধ্যে ধৰা পৰিছে 34লৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত সংখ্যা দুইজন ব্যক্তি নিজামুদ্দিনলৈ যোৱা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল আৰু টুইটাৰ যোগে এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাইছো অসমত যেটো এই মুহূৰ্তলৈকে 34 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু এবাৰ মৰিগাঁওত দুজনকৈ লোকৰ Krishna, Krishna, Krishna. এই দৰ্জাখনতে কিবা এটা লিখি থৈছো চাব ধন্যবাদ